কিতাপৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সদায় পাই থাকিবলৈ কাষৰ বেল বাটনটো টিপি দিয়ক আৰু লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। নমস্কাৰ। মই আজি এখন গ্ৰন্থৰ বিষয়ে ক'ম বুলি আপোনালোকৰ মাজলৈ আহিছোঁ। সদ্য প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত শেহতীয়াকৈ মই পঢ়া এখন সুখপাঠ্য গ্ৰন্থ হৈছে সুলেখিকা মীনাক্ষী বৰুৱাৰ অদিতি ফুকন। এইখন আপোনালোকে হয়তো বহুতে পঢ়িছে আৰু হয়তো বহুতে পঢ়া নাই। মোৰ আশা যিখিনিয়ে পঢ়া নাই কিতাপখন এবাৰ পঢ়িব। অৱশ্যে এইখন লেখিকাৰ প্ৰথম উপন্যাস বুলি তেওঁ যথাস্থানত উল্লেখ কৰিছে। ইয়াৰ আগতে তেওঁ বিভিন্ন লেখাৰ মাজেৰে তেওঁ লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। 2020 চনত প্ৰকাশিত এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ এক আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান আগবাকে। এগৰাকী মধ্যবয়সীয়া মহিলাৰ জীৱন আধাৰত ৰচিত এই উপন্যাসখন সম্পূৰ্ণৰূপে গ্ৰাম্য পটভূমিত ৰচিত এখন সামাজিক উপন্যাস। পিতৃ মাতৃৰ সঠিক দিগদৰ্শনৰ অভাৱত এটি সন্তান কিদৰে দিশহাৰা হয় তাৰে বাস্তৱ বৰ্ণনাৰে উপন্যাসখন ৰচনা কৰা হৈছে। ভাল আৰু ভুলৰ বিচাৰ কৰিব নজনাৰ ফলশ্ৰুতি কিমান ভয়ংকৰ হ'ব পাৰে সেই কথা ভাস্কৰ গগৈৰ আত্মহত্যাৰ দ্বাৰা স্পষ্ট ৰূপত পৰিস্ফুট হোৱা দেখা যায়। আনক সহায় কৰিবলৈ কৈ অদিতি ফুকনে যি অবাস্তৱ অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হৈ কাৰাগাৰৰ বন্ধ কোঠৰীৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল সেয়াও এক উল্লেখনীয় কথা। এটা সম্ভ্ৰান্ত পৰিয়ালত ডাঙৰ দীঘল হোৱা অদিতি ফুকনে কাৰাগাৰৰ দুৰ্বিষহ জীৱনক নিজে জীয়াই থকা আৰু আনকো জীয়াই ৰখাৰ বাবে উপযুক্ত কৰি তোলাৰ যি নিদৰ্শন, সেই নিদৰ্শনে মই ভাবোঁ পঢ়ুৱৈ সমাজৰ মনত এক পোহৰৰ সৃষ্টি কৰিব। ইয়াৰোপৰি সমাজত আমাৰ অজ্ঞাতে জ্ঞাতে চলি থকা কিছুমান সমাজ বৰ্জিত উপকাহিনীও লেখিকাই উপন্যাসখনত সংযোগ কৰিছে। বিভিন্ন সৰু বৰ চৰিত্ৰৰ আগমন ঘটি পঢ়ুৱৈৰ সমাজক কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে যদিও মোৰ বোধেৰে মূল কাহিনীৰ ক্ষেত্ৰত কোনো ধৰণৰ জটি পৰা নাই। ইয়াৰ ভাৱভাষা অতি সৰল আৰু সেইবাবে পঢ়ুৱৈ সমাজৰ প্ৰত্যেকটো স্তৰৰ ব্যক্তিৰ মাজলৈ অদিতি ফুকন সোমাই যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হোৱা নাই যেন লাগে। কাৰাগাৰৰ ভিতৰত অদিতি ফুকনে যি সমস্যাৰ সন্মুখীন হৈছিল সেই সমস্যাক আওকাণ কৰি এটি সৃষ্টিমূলক দিশেৰে তেওঁ জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। এই অদিতি ফুকনৰ যি মানসিক অন্তৰ্দ্বন্দ্ব, দহন আৰু সমাজক প্ৰত্যক্ষ কৰাৰ যি মানসিক কষ্ট তাক বিশ্লেষণ কৰাৰ ক্ষেত্ৰত লেখিকা সম্পূৰ্ণৰূপে সফল হোৱা যেন লাগিছে। উপন্যাসখনৰ কাহিনীয়ে মই ভাবোঁ সমাজৰ প্ৰত্যেক স্তৰৰে প্ৰত্যেক ব্যক্তিকে মনত এক আনন্দৰ খোৰাক যোগাব। ইয়াৰোপৰি উপন্যাসখনৰ মুদ্ৰণ উন্নতমানৰ, চিত্ৰায়ন সুন্দৰ আৰু প্ৰচ্ছদ অৰ্থবহ। নেৰেচনৰ ক্ষেত্ৰতো কোনো অবাস্তৱ আৰু অবৈজ্ঞানিক ৰহন দেখা নাই। ইয়াৰোপৰি লেখিকাৰ যিহেতু এখন প্ৰথম উপন্যাস, মই ভাবোঁ পঢ়ুৱৈ সমাজে কিতাপখন আদৰি লৈ তেওঁক দ্বিতীয় এখন গ্ৰন্থ ৰচনা কৰাৰ বাবে মনত উৎসাহ যোগায় যেন। 288 পৃষ্ঠাৰ এই গ্ৰন্থখনৰ মূল্য হৈছে 250 টকা। সদশেষত মোৰ দৃঢ় বিশ্বাস সকলোৱে অদিতি ফুকন আদৰি ল'ব। অদিতি ফুকনৰ যি বিষয়বস্তু সেয়া সৰল আৰু সহজ, গতিকে বোধগম্য হোৱাৰ ক্ষেত্ৰতো কোনো সমস্যাৰ সৃষ্টি নহ'ব বুলি মোৰ বিশ্বাস। ইয়াকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। কিতাপৰ কথা চেনেলটো আপোনাৰ যদি ভাল লাগিছে আৰু আপোনাৰ যদি প্ৰিয় গ্ৰন্থ আছে তেতিয়া আপুনি তলত কমেণ্টত আপোনাৰ প্ৰিয় গ্ৰন্থখনৰ নামটো জনাই দিয়ক।